কাৰণে আমি কি আঁচনি লোৱা হৈছে বা আইথাবাৰীত আমাৰ আই মাতৃ সেলফ হেল্পৰ গ্ৰুপবিলাকক মই কি দিবলৈ গৈছো এইখিনি কওঁ। এতিয়া মই হলো আমাৰ বিটিসি চৰকাৰৰ গৰু ছাগলী হাঁহ কুকুৰা মাছৰ মালিক হয় না? লাগে না নালাগে? এইবিলাক নালাগে যদি কওঁ বেলেগক দি দিম তো আমাৰ ঘৰত দি দিম তো লাগিব না? এইয়া এতিয়া মোৰ আৰু আপোনালোকৰ এতিয়া ভাল সম্বন্ধ হৈ গ'ল এতিয়া। আৰু মই যেতিয়া মোক এই ডিপাৰ্টমেণ্টৰ ইএম দিছিল তেতিয়া মই বিৰাট খং উঠিছিল। ভালো খোৱা নাই মই। আমাৰ শিৱক কৈছো মই আপুনি মোকে বিচাৰি পালে নেকি সেইটো দায়িত্ব দিবলৈ। মোকতো চবেই জানে খমিয়াল বোলে মই বিৰাট। চৰকাৰো জানে মোক বিৰাট খং আছে বুলি। হা খমিয়াল মানুহৰ মাছৰ লগত কি সম্বন্ধ এতিয়া? গাহৰিৰ লগত সম্বন্ধ মোৰ এতিয়া। যি হওক পিছত এতিয়া খুব মৰম মই এটা পাইছো আৰু ময়ো এতিয়া বুজি পাইছো আচলতে এইটো খুব মৰমীয়া বস্তু। আৰু মই এতিয়া আস্তে আস্তে মই ভাল পাবলৈ ধৰিছো যে মই এতিয়া ফিচাৰী ডিপাৰ্টমেণ্টৰ ভেটেনাৰী ডিপাৰ্টমেণ্টত ইএম হৈ পেলাই মই আচলতে এতিয়া বিৰাট সুখী। কিয় মই এতিয়া মোৰ আই মাতৃসকলক যি মানে মই সেলফ হেল্পৰ নামত যি মানে মই গাহৰি ফাৰ্ম কৰি দিম মুৰ্গী ফাৰ্ম কৰি দিম বুলি কোৱা শব্দটো আচলতে আমাৰ চিফ মহোদয়ে শুনিলে আৰু শুনিয়ে মোক সেই ডিপাৰ্টমেণ্টটো দিছে। এতিয়া মোৰ দায়িত্বটো হ'ল এতিয়া মোৰ আই মাতৃসকলক দিয়া। এতিয়া কথাটো হ'ল মই আইথাবাৰীৰ আই মাতৃসকলক 50টা সেলফ হেল্প গ্ৰুপত মই গাহৰি ছাগলীৰ ফাৰ্ম দিম বুলি আজিয়ে আপোনালোকক ঘোষণা কৰিছো। এই বছৰৰে আকৌ মুৰ্গী আৰু হাঁহৰ ছাগলী সেইটো বেলেগ এটা সেলফ হেল্প গ্ৰুপত আইথাবাৰীতে মই আমাৰ এই ছাগলী আৰু মুৰ্গী হাঁহ গাহৰিৰ ফাৰ্মটো আপোনালোকক দিম বুলি আজিয়ে মই ঘোষণা কৰি দিছো। এনেধৰণৰ আমাৰ চেণ্ট্ৰেলো বহুত ধৰণৰ আঁচনি লৈছে। 1 লাখ ল'ৰা ছোৱালীক লৈ স্কুলৰ বেগ দিয়া এটা মানে আঁচনি অলৰেডি লোৱা হৈছে। এতিয়া আমি কি হ'ল তাৰা হুৰাৰ কাৰণে 30 দিনৰ পিছত ইলেকশ্যন আহি গ'ল। এতিয়া আমি আৰু বিলাব নোৱাৰো। 1 লাখটা বেগ আমাৰ জমায়ে হৈ থাকিল। 55,000 চাইকেল আমাৰ ল'ৰা ছোৱালী স্কুলত যোনে পঢ়ে গৰীব শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক 55,000 চাইকেল বিতৰণ কৰা হ'ব। তাৰ বাদে 5,000টা মানে সেলফ হেল্প গ্ৰুপ 4টা ডিষ্ট্ৰিক্টৰ 5,000টা সেলফ হেল্প গ্ৰুপক আমি কোৱা দৰে 75,000 টকাকে আমি সেলফ হেল্প গ্ৰুপত দিম। এতিয়া আমি প্ৰথমে 30,000কে এটা গ্ৰুপত প্ৰথম ইনষ্টলমেণ্ট হিচাপে দিবলৈ হাতত লোৱা অলৰেডি হৈ গৈছে। কিন্তু এতিয়া আমি এই কোড অফ কণ্ডাক্ট কৰাৰ কাৰণে MCC লাগাৰ কাৰণে আপোনালোকক দিব নোৱাৰা হলো। তাৰ কাৰণে আমি বিৰাট দুখিত। আচলতে আমি প্ৰমোদ বড়ো ডাঙৰীয়া আৰু মই আমি আচলতে এক ৰাতি আমাৰ বাইদেউ নিজৰ বাইদেউ বুলি কৈছো আমাৰ চিন্তাত টোপনিও নাহিল। আমি বিৰাট কান্দিব লগা অৱস্থা হৈ গ'ল। আমি যি খুচিৰে আমি এই কামবিলাক কৰিছিলো ইমান আচানক মানে কোড অফ কণ্ডাক্ট লাগি গ'ল মানে ইলেকশ্যন ঘোষণা হৈ গ'ল। তাৰ কাৰণে আমি বিৰাট দুখিত হৈ থাকিল। আমি যদি 7 দিনৰ সময় পালো হয় কিন্তু সকলো মানে আমাৰ আইটেম যিকেইটা আমি ৰাইজক দিম বুলি ভাবিছিলো এই সকলো মানে হেৰিবিলাক পাই গ'লে হয়। তাৰপিছত আমি ই ৰিক্সা 200টা কিনিছিলো। ই ৰিক্সা যোৱাকালি পৰহি দিনাখন মাত্ৰ 2খন বিলাবলৈ পালো। 200টা ই ৰিক্সা কিনিছো আমি। 200টা মটৰ চাইকেল কিনিছিলো। চাইকেল এই যে মানে যোনে মাছ বেপাৰী পিছনত যে মানে হান্দিটো বান্ধি টিউবেৰি এনেকে কৰি লৈ যায় ন চাইকেলত টিউবেৰি এই কষ্টটো দেখা পায়
আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই 200টা মটৰচাইকেল কিনিছিল যোৱাকালি পৰহি দিনাখন আহিয়ে পাইছিল গুৱাহাটীত এতিয়া বিলাব নোৱাৰা হৈ থাকিল মুঠতে আপোনালোকে এইটো মিছা বুলি নাভাবিব এই সকলো কথা বাৰ্তাবিলাক একেবাৰে সত্য আমাৰ আপোনালোকে একদম মানে জাগাত পৰি আছে কিন্তু ডিষ্ট্ৰিবিউচন কৰিব নোৱাৰাৰ কাৰণে আমি বিৰাট দুঃখিত কিন্তু আমাৰ যি ব্যক্তি যোনে যোনে পাবলগীয়া মানুহ আমাৰ সকলোৰে নাম লিষ্ট হৈ আছে আমি এতিয়া ৰাজহুৱা নকৰো সেই কথা বাৰ্তাবিলাক এখেতসকলেও জানে যোনে যোনে পাইছে তাৰ